তেতিয়া কৈছে 22 তাৰিখ চিটটো ঘোষণা কৰিলে আপোনাক তেনেকৈ কেনচেল কৰিব কেনচেল কৰিব নেকি এটা সম্ভৱ লাগে এটা সম্ভৱ হয় আপোনালোকে 22টা চিট দিছে আৰু 18টা দিবহে বাকী আছে এতিয়া কি চিট শ্বেয়াৰিং হ'ব এইটো বহুত দূৰৰ কথা এইবিলাক নকমে তেতিয়া কৈছে 22 তাৰিখ চিটটো ঘোষণা কৰিলে আপোনাক তেনেকৈ কেনচেল কৰিব কেনচেল কৰিব নেকি এটা সম্ভৱ লাগে এটা সম্ভৱ হয় আপোনালোকে 22টা চিট দিছে আৰু 18টা দিবহে বাকী আছে এতিয়া কি চিট শ্বেয়াৰিং হ'ব এইটো বহুত দূৰৰ কথা এইবিলাক নকমে যদি মিলিব লাগে আহক চৰকাৰ এৰি পেলাই আহক UPPL NDA এৰি পেলাই আহক যদি আহিব পাৰে 20টা তেতিয়া কৈছে 22 তাৰিখ চিটটো ঘোষণা কৰিলে আপোনাক তেনেকৈ কেনচেল কৰিব কেনচেল কৰিব নেকি এটা সম্ভৱ লাগে এটা সম্ভৱ হয় আপোনালোকে 22টা চিট দিছে আৰু 18টা দিবহে বাকী আছে এতিয়া কি চিট শ্বেয়াৰিং হ'ব এইটো বহুত দূৰৰ কথা এইবিলাক নকমে তেতিয়া কৈছে 22 তাৰিখ চিটটো ঘোষণা কৰিলে আপোনাক তেনেকৈ কেনচেল কৰিব কেনচেল কৰিব নেকি এটা সম্ভৱ লাগে এটা সম্ভৱ হয় আপোনালোকে 22টা চিট দিছে আৰু 18টা দিবহে বাকী আছে এতিয়া কি চিট শ্বেয়াৰিং হ'ব এইটো বহুত দূৰৰ কথা এইবিলাক নকমে যদি মিলিব লাগে আহক চৰকাৰ এৰি পেলাই আহক UPPL NDA এৰি পেলাই আহক যদি আহিব পাৰে 20টা তেতিয়া কৈছে 22 তাৰিখ চিটটো ঘোষণা কৰিলে আপোনাক তেনেকৈ কেনচেল কৰিব কেনচেল কৰিব নেকি এটা সম্ভৱ লাগে এটা সম্ভৱ হয় আপোনালোকে 22টা চিট দিছে আৰু 18টা দিবহে বাকী আছে এতিয়া কি চিট শ্বেয়াৰিং হ'ব এইটো বহুত দূৰৰ কথা এইবিলাক নকমে যদি মিলিব লাগে আহক চৰকাৰ এৰি পেলাই আহক UPPL NDA এৰি পেলাই আহক যদি আহিব পাৰে 20টা তেতিয়া কৈছে 22 তাৰিখ চিটটো ঘোষণা কৰিলে আপোনাক তেনেকৈ কেনচেল কৰিব কেনচেল কৰিব নেকি এটা সম্ভৱ লাগে এটা সম্ভৱ হয় আপোনালোকে 22টা চিট দিছে আৰু 18টা দিবহে বাকী আছে এতিয়া কি চিট শ্বেয়াৰিং হ'ব এইটো বহুত দূৰৰ কথা এইবিলাক নকমে